নমস্কাৰ, আজি ভোগালী বিহুৰ দিনা সকলো ৰাইজলৈ বিহুৰ শুভেচ্ছা জনাই আজি আমাৰ বিহুৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। বনাম আধা কেজি চিকেন ললিপপ, আধা কেজি মাংস আনিছোঁ তাৰ কাৰণে। ললিপপ, চিকেন ললিপপ, চিলি চিকেন যি আপুনি আৰু যি কয় আপোনাৰ ইচ্ছা। চিকেন ললিপপ বুলিয়ে কৈছোঁ বাৰু মই। প্লেনিং হৈ আছিলে কেতিয়াবাৰ পৰা, আজি হৈ গ'ল বনাই। এতিয়া খাই কেনেকুৱা লাগে এক্সপ্ৰেশ্যনবোৰ দেখাম আৰু পিছতকৈ। বাই বাই। এতিয়া আমি চিকেন ললিপপৰ অৱশিষ্টখিনি টেষ্ট কৰাম আৰু ফাইনেলি ক'ব মানে এতিয়া চিকেন ললিপপ খাই কেনেকুৱা লাগিছে। ফাৰ্ষ্ট টাইম ট্ৰাই। ইমান এক্সপ্ৰেশ্যন দিব লাগে, ক খাই কেনেকুৱা লাগিছে এতিয়া। ভাল লাগিছে, বহুত ভাল লাগিছে। ফটো আমি নহয়, সঁচাকৈ ক। সঁচাকৈ ভাল লাগিছে। অঁ, এতিয়া আৰু এটা প্ৰথমবাৰ হিচাপত বহুত ধুনীয়া হৈছে। এতিয়া এইটো আমাৰ ছেকেণ্ড নম্বৰ ককাইদেউ খাব আৰু টেষ্ট কৰি ক'ব। হে নাই ৰজি কেনেকুৱা লাগিছে খাই? ৰজি কেনেকুৱা লাগিছে? খাম মাৰ লগত। উৰুকাৰ এসাঁজ আমাৰ হাঁহে মাহে নহয় আৰু চিতল মাছেদিহে। চব বনাইছোঁ। আমি বিহুৰ দিনানো কি কৰোঁ, কি খাওঁ, আহকচোন আপোনালোককো দেখাওঁ। উঠাৰ পাছত আমি এনেকৈ জুই সেৱা কৰোঁ বিহুৰ দিনা। জুই পূজা, মাঘ বিহুৰ জুই পূজা, অগ্নি সেৱা ন। এয়া মাঘ বিহু বুলি সকলোৱে চাহ খাই আছে একেলগে। জুই ফুৱাই প্ৰসাদৰ যা যোগাৰ চলি আছে বৰ্তমান বিহুৰ। এতিয়া আমাৰ আটতকৈ মেজিটো জ্বলোৱা হ'ব।
বনাম বুলি ভাবি আছোঁ আৰু এয়া মাঘ বিহুৰ মেজি আমি এনেকেই আৰু আমাৰ নিয়মটো পালন কৰি থওঁ গাত পৰি গোটেই বিহুৰ প্ৰসাদ আমাৰ নাম গোসাঁইঘৰ এয়া ঘৰৰ বিহুৰ প্ৰসাদ মানুহক দিবলৈ যাওঁ এতিয়া খুৰীহঁতক এতিয়া আমি যাম ভোগালী মেলালৈ নগাঁও ভোগালী মেলা প্ৰতিবাৰে হয় আপোনালোকো আহিব পাৰে আমি এতিয়া যাম তাত অলপ পাছতে পাম আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নেহেৰুবালি ভোগালী মেলাৰ ভিৰ এইটো হ'ল প্ৰথম গেট আমি গাড়ী পাৰ্কিং কৰি খোজকাঢ়ি আহি আছোঁ বৰ্তমান মানুহ বেছি বহুত ফাইনেলি ভোগালী মেলাত এণ্ট্ৰি মাৰিছোঁ ভোগালী মেলাৰ বজাৰ চাওক এইখিনিতে অকণ উশাহ ল'ব পাৰিছোঁ মই ইমানেই মানুহ এয়া আচাৰ আৰু কিবা কিবি আছে আপোনালোকে চাওক মেলা মানেই বজাৰ মানেই মেলা আৰু আজিকালি ভোগালী মেলাৰ চকৰি লকেটৰ শ্বপ হয় যিকোনো প্ৰকাৰৰ লকেট পাব মেলা বেলুন ফুটিলে মেলা চকৰি পোৱালিবোৰৰ কাৰণে সকলোৰে ফেভৰেট ফুচকা ফুলৰ পুলিও বেচিছে এইটো ভেলাঘৰ হয় ভোগালী মেলাৰ বিশেষ আকৰ্ষণ পোৰা মাংস চব খোৱাত বিজি এয়া পুৰা চিকেন হয় এতিয়া আমি খাম ভোগালী মেলাত খাই কেনেকুৱা লাগে জনাই আছোঁ আমি খাই আছোঁ বৰ্তমান মজা হৈছে খাবলৈ মুখৰ এক্সপ্ৰেশ্যন নেদেখাওঁ আৰু কৈ দিছোঁ খাই কেনেকুৱা লাগিছে দে আমি এতিয়া ভোগালী মেলাৰ পৰা ওলালোঁ ভোগালী মেলাৰ গিফ্টটো দেখাম আপোনালোকক এইটো চাওক লাইট প্লাষ্টিকৰ মাজত লাইট কি ধুনীয়াকৈ বনাইছে 3টা মুড আছে লাইটটো এইটো 1 নম্বৰ 2 and 3 আমি এতিয়া ঘৰ গৈ আছোঁ এয়া আজি বিহুৰ দিনা ৰাতিৰ বাবে প্ৰিপেৰেশ্যন চলি আছে পোলাও কাৰণে চাউলটো শুকুৱাই আছোঁ আৰু চিকেন আৰু পোলাও হ'ব আজি ৰাতিৰ কাৰণে এতিয়া অলপ পাছতে কেৰাহীত পৰিব আৰু ৰেডি হৈ যাব আপোনালোকে চাই থাকক এয়া আমাৰ
চিকেন ৰেডি হৈ আছে আজিৰ কাৰণে আৰু পোলাও মছলা ভাজি আছে আৰু চাউল দিয়াই নাই বাৰু পোলাও চাউল দিয়া হৈ গ'ল এতিয়া পানী দি ঢাকন মাৰিম আৰু পোলাও ৰেডি হৈ যাব চিকেন মায়ে বনাই আছে আমাৰ চিকেন পোলাও ৰেডি আজি চিকেন পোলাও আৰু পাপৰ আজি ৰেচিপি আমি এতিয়া ভাত চাত খাই আজৰি চিকেন পোলাও খালোঁ খাই মেলি এতিয়া তামোল খাম তামোল পাণ খাই আজি ব্লগটো শেষ কৰোঁ আৰু